নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেল সত্যজ ব্লগলৈ স্বাগতম জনাইছোঁ। 2022 চনৰ এইটো ফাৰ্ষ্ট ব্লগ মোৰ। 2021ত ব্লগ বনাইছিলোঁ ডাইৰেক্ট এবছৰ পাছত। এতিয়া ফাৰ্ষ্ট যাওঁ আমি ATM, তাৰপাছত ATMৰ পৰা আৰু অলপ কাম আছে, এইবিলাক গাড়ী চাড়ী কাম চকাম কৰিব আছে আৰু অলপ বজাৰ চজাৰ কৰিব আছে। গৈ থাকোঁ বলক। লখিমপুৰ বাইপাছৰ পৰা এই আগলৈকে ৰাস্তাটো অলপ বনোৱা আছে, তাৰপৰা এইটো ৰাস্তাটো বেয়া, সম্পূৰ্ণ হোৱা নাই। সেইকাৰণে এতিয়া মই সেইতে নাযাওঁ, এতিয়া সোমাই দিম লেফ্টত। সেইটোতেও বেয়া হ'লেও অলপ ভাল আৰু ৰাইটত গ'লে আমাৰ ঘৰ। পইচা পাতি উলিয়াই হৈ গ'ল, এইবিলাক পইচা চব ঘৰৰ পইচা, মই এটকাও নহয় দেই। নতুন ইউটিউবাৰটো মানে বেছি জোচত কথা ক'ব পৰা নাই, মানে মানুহবিলাকে ভিডিঅ' কৰি থাকিলে বেয়া চাউনি মাৰে। চ' ইমান জোচত কৰিব পৰা নাই, অলপ আপোনালোকে আশীৰ্বাদ যদি দি দিয়ে, অলপ দি থৈ যায়, তেতিয়া আৰু পূৰা ফালি থাকিম আৰু পূৰা চিঞৰিছে পূৰা ফালি থাকিম। অকল ভেকুৱাম ফাইনেলি ভেকুৱাম চেকুৱাম হৈ গ'ল। এতিয়া আমি কিবা এটা খাই লওঁ, তাৰপৰা গৈ থাকিম। ভেকুৱামটো কেনেকৈ কৰিলে জানো, ঠিকে আছে আৰু মোটামুটি। এতিয়া কিবা এটা খাই পেলাই আউটৰাউণ্ড কাম আছে, কৰি গৈ থাকোঁ। এতিয়া সেই ডাইৰেক্ট ঘৰ পাই গ'লোহি। ঘৰ পাই এতিয়া ম'ম' আনিছিলোঁ আৰু মাছ কিবাকিবি আনিছোঁ, সেইবোৰ বনাই খাম। ম'ম'খিনি এতিয়া খাই লওঁ। আৰু আহোঁতে ভিডিঅ' যে নকৰিলোঁ, আৰু কামখিনি অলপ আছে, সেইখিনি কৰিলোঁ, মানে ৰাতি আন্ধাৰ হৈ গ'ল। চ' এতিয়া ম'ম'টো খাই লওঁ। সেয়া ম'ম'টো ইয়াতে থ'লোঁ, ইগন'ৰ মাই টেবুল, অৱস্থা বেয়া হৈ আছে টেবুলৰ। ম'ম'টো খাই লওঁ। টেষ্টি ম'ম', ইফালে চুপ আছে, ফাৰ্ষ্টতে চুপ অলপ খাই লওঁ। জুই বিৰাট মজা, বিৰাট টেষ্টি। মই টমেটো চচটো মানে খাবলৈ অকণমান ভয় কৰি আছোঁ, কাৰণ এই দুখ পাই আছিলোঁ, সেইকাৰণে এতিয়া খাই লওঁ। আধা ঘণ্টাৰ পাছত টেবুলখনৰ ৰূপটো চাওক, কি ৰূপ হৈ আছে টেবুলৰ ৰূপ। বিচনাৰ ৰূপটো দেখাব নোৱাৰি। এতিয়া মাছ বনাই আছে, মাছ কেনেকৈ বনাইছে চাওঁগৈ বলক। এয়া ভজা মাছ ন, এইফালে ভজা মাছ, এয়া এইটো কি, এইটো হেৰি কিহৰ লগত, জাতিলাও ফুলকবিৰ লগত অলপ ইউনিক ষ্টাইলত মাছ বনোৱা হৈছে। ৰৌ মাছ, এয়া আলু, মই বিলাহী নাখাওঁ, সেইটো এক্সট্ৰা। কবি বিলাহী
এয়া মাছ, এয়া জাতিলাও। দেখিবলৈতো বহুত ভাল লাগিছে, এতিয়া খাই কেনেকুৱা লাগে নাজানো। এইটো ভজা মাছ, এইটো কাইলৈ থোৱা হৈছে চাগে। এইটো আধা কেঁচা নে সিজোৱা? এতিয়া অকণমান মই এতিয়া খাই চাম। ধুনীয়া টেষ্টি। আৰু অকণমান খাই চাওঁ। মাছ, ভজা মাছ, ৰৌ মাছ। ধুনীয়া। এয়া কবিৰ লগত ধুনীয়া। ইউটিউবৰ পৰা চাই চাই শিকা হৈছিলে নেকি মাছটো খাবলৈ আৰু বনাবলৈ? কেলে ইউটিউবৰ পৰা চাব লাগেনো? মোৰ ইমান দিন হ'ল আৰু নহয়, ইউটিউবত মানে কেনেকৈ বনায় সেইবিলাক চাই থাকে মানে। নাথাকোঁ পাই। ইউটিউবত এনেকৈ আমুক দি বনায়, তামুক দি বনায়। একো দি বনাই নাই, পিঁয়াজ দি বনাইছোঁ। এইবিলাক ইয়াত কোনো হেৰি দিয়া নাই, কিবা কিবি মছলা চছলা দিয়া আছে জানো? একো দিয়া নাই। মছলা চছলা নহয়, অনলি পিঁয়াজ সেয়া দিয়া হৈছে আৰু একো দিয়া নাই। হৈ গ'ল। এইটো কাইলৈলৈ, এইটো ভজা, এইটো ফুলকবি আৰু এইটো সেইটো এক্সট্ৰা বিলাহী নিদিয়ে। এইটো হেৰি জাতিলাও কি কি আছিলে? জাতিলাও, মাছ আৰু ফুলকবি। মজা লাগিব। অকণমান পাছতে খাম। পূৰা টেষ্টি টেষ্টি বনাই আছে, টেষ্টি টেষ্টি খাব লাগিব। এতিয়া ভাত আহি গ'ল, ভাতৰ থালিত বহি গ'লোঁ। 7টা বজাতে আমাৰ ভাত হৈ গ'ল। এয়া আছে বিন, ভোট জলকীয়া, ভজা মাছ, এইটো জাতিলাও, ফুলকবি আৰু মাছ মজা। আৰু এইটোত ইয়াত মানে তেল চেল মছলা চছলা একো দিয়া হোৱা নাই। তেল দিয়া হৈছে, কমকৈ দিয়া হৈছে। বহুত ধুনীয়া হৈছে। এতিয়া খাওঁ কেনেকুৱা লাগে। পুৰা টেষ্টি। পুৰা টেষ্টি হৈছে। ফুলকবি এইটো চব্জিটো নিমখ চিমখ একদম চব জোখৰ হৈছে, একদম ধুনীয়া হৈছে। ঠিক আছে, খাই লওঁ। ত' আজি ভিডিঅ'টো ইমান বেছি একো নাছিল, এইবিলাকে আৰু অলপ কি কি কৰিলোঁ দেখালোঁ। ত' ভাল ভাল ভিডিঅ' আহিব, অতি সোনকালে আহি আছে। ত' নতুন ইউটিউবাৰ অকণমান এনেকুৱাই হ'ব আৰু ডেইলি ব্লগো আহিব, চাই থাকিব। গুড নাইট। বহুত ভাগৰ লাগিছে, হৈ যাওঁ আৰু। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ অহাবিলাকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। গুড নাইট।